এবাৰ হাঁহি দিয়া না প্লিজ। এবাৰ হাঁহি দিয়া না তুমি প্লিজ। কথা পৱন নীল কাশ্যপ। ঐ নাটক কৰা ছোৱালীজনী, এবাৰ হাঁহি দিয়া না প্লিজ। আজিতো তোমাৰ জন্মদিন। তোমাৰ জন্মদিনতেই আছে মোৰ তেজ, মোৰ মৰম। তোমাৰ অভিনয়তেই আছে বেউলা, জয়মতী, মূলা গাভৰু। তোমাৰ আবাহনতেই আছে সহস্ৰাধিক পৰিয়ালৰ সপোন ভৰসা। তুমিয়েই দেখোন মহাৰাণী, তুমিয়েই দেখোন ৰণাংগিনী ৰাধা। অহংকাৰ আপোনাৰ কৰ্মত, অনন্য হৈ থাকক সমাজত। মেম চাহাব সম্ৰাগী আপুনি, আজিও কৰি আছে গতি। কেতিয়াও নহ'ব আপুনি ইতি, প্ৰতিটো নিশাতে ৰচে নতুন নতুন জ্যোতি। সেইগৰাকী আমাৰ মৰমৰ প্ৰস্তুতি। গিৰিবগাৰত কইনাৰ খোজেৰে চাবলৈ যায় মীনাক্ষীৰ সংগীত সন্ধিয়া। তাতেই শুনে আপুনি হৃদয় কঁপোৱা গান। উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, এয়াই আমাৰ প্ৰস্তুতি। ভাগৰুৱা নোহোৱা ঠিকনা এতিয়া আপুনি, সুখী হওক আপুনি। যি থাকক হেজাৰবাৰ, চিৰসেউজ হৈ থাকক। শুভ জন্মদিন মৰমৰ প্ৰস্তুতি বা। হাঁহিবলৈ ময়ো পাহৰিছোঁ জানা, ঠিক তোমাৰ দৰেই। জোনবিললৈ যাওঁ বোলা, বিনিময় কৰি লওঁ। অকণমান হাঁহি মোক দিবা, অকণমান হাঁহি মই দিম তোমাক।